हेलो फ्रेंड्स की खबर आशा करूँ सकलोरे खबर ভাল तो फ्रेंड्स আজি মই আপোনালোকক ক'বলৈ গৈ আছো ৰং চেনেলত নতুনকৈ সম্প্ৰচাৰিত হোৱা নমামি আৰু খৰাপাত নামৰ দুখন ধাৰাবাহিকৰ বিষয়ে যে কোনখন ধাৰাবাহিক বেছি ভাল কোনখন ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী কেইগৰাকীৰ অভিনয় কোনজনতকৈ বেছি ভাল আদি সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত আপুনি জানিব পাৰিব তো তাৰ আগত বলকচোন দুইখন ধাৰাবাহিকৰে দুইজন অভিনেত্ৰীৰ ভাল লগা কিছুমান ফটো চাই লওঁ তো ফ্রেন্ডস আসলতে দুইখন ধাৰাবাহিকত অভিনয় কৰা দুইজন অভিনেত্ৰীৰে অভিনয় সকলোৰে বাবে আকৰ্ষণীয় তো ইয়াৰ পৰা ক'ব পাৰি যে দুইখন ধাৰাবাহিকেই বৰ্তমানলৈ চাই বেছি ভাল লাগি আছে তো আপোনাৰ মতামত তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একদমেই নাপাহৰিব তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল পালে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব ধন্যবাদ জয় আই অসম।